এয়া ভেনিলা গছ। ভেনিলা 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 গছৰ বাগান। এয়া সুন্দৰ বাগান। এইটো হ'ল চকলেট গছ। এইটো মানে শিপাবোৰ বাচি যায় মানে পানী থাকিব নালাগে আচলতে, পানী জমা হৈ থাকিব নালাগে। ওখ জেগা হ'লে ভাল, পানীটো থাকিব নালাগে। পানী থাকিব নালাগে পানীৰ তলত মানে সেইটো এই বস্তুটো মানে আপুনি কাটি ৰাখি দি একমাহ মানে শুকাই থাকিব কোনো ক্ষতি নহয়, কিন্তু পানী তাত যদি একমাহ মান থাকিলে সেই বস্তুটো পচিব পাৰে। পানীটো থাকিব নালাগে। বস্তুটো বাচি গৈছে পানী পানীটো থাকে তেতিয়া ক্ষতি নহয় আৰু যেতিয়া কয় মানে কলম কৰে, কলম কৰিলে ক'ত ইউজ কৰিব লাগিব? এইটো তেনে কাটিব লাগিব ইমানটোত কাটি কিনে এইটো এটা গাঁঠিটো হ'ল তলক মানে এইটো ইয়াৰ শিপা ওলাব, ইয়াৰ পৰা পোখা ওলাব। আচ্ছা, তেনেকুৱা আৰু ভেনিলা গছ ৰোপণ কৰাৰ কিছু কথোপকথন এয়া। ইমান সৰু বস্তু তেনেকুৱা ইমান সৰু আছিল চাকৰিটো, এইটো আহি পেলাই কিমান ডাঙৰ গৈছে তেনেকুৱা। এই বস্তুটো মানে গছত যদি ৰাখি দিয়ে আপুনি সেইটো পেকেটটো নখোলা কৰি এইটো মানে পেকেট ল'লে সেইটো নিচে মৰি গ'ল ধৰক, তেনেকুৱা ওপৰত বাচি পেলাই তেনেকুৱা যাব। এইটো এইটো ইয়াৰ কাৰণে খুলিলেও কোনো ক্ষতি নহয়, নখুলিলেও কোনো কিবা নহয়। এই বস্তুটো গছত মানে অকল শিপাহে আছে ইয়াতে না, ধৰক এই গছটো ওপৰত আছে, সেইটো ধৰক সেইটো যিটো পুলিটো আছিলে সেইটো মৰি গৈছে, তাতো মানে বুজি পাইছোঁ। তেনেকুৱা হয়, ঠিক। গছত ধৰিলে হ'ল, গছত ধৰি বগাই যাব লাগে। ভেনিলাৰ বাগান কৰিব খুজিলে গছৰ পুলি পাব, যোগাযোগ কৰক।